संताल न्यूज पाहटा से खन जतो को सगुन जोहार। चिरान जिला रिया बसुनगांव कॉलेज रन पटुआ को सरकार विरोध को गरजावेना। आमार यार আজি আমি प्रतिबाद কৰি আছো কিয়নো অসম চৰকাৰে যিবিলাক এমাহ ধৰি ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ খেলা কৰি আছে সেই খেলাটো আমি এতিয়া স্তব্ধ কৰিব বিচাৰো সেই খেলা হেক কৰিব বিচাৰো কিয়নো চৰকাৰে যোৱা এমাহ ধৰি কৈ আছে যে আজি গাইডলাইন এইটো হৈছে আজি গাইডলাইন এইটো হৈছে ডেইলি বেলেগ বেলেগ গাইডলাইন বনাই আছে আৰু কৈ আছে যে আমি স্বাস্থ্য বিভাগ তাৰপিছত তোমাৰ বিদ্যুৎ বিভাগৰ লগত কৈ যে কি কৰিব আৰু তেওঁলোকে যে মোৰ কথা হল তেওঁলোকে যে এই জুলাই মাহত পৰীক্ষাটো লৈছে অলৰেডি ইণ্ডিয়াৰ যেটো স্বাস্থ্য বিভাগ আছে তেখেতসকলে কৈছে যে ভাৰতবৰ্ষত ভৱিষ্যতে কোনো দিনৰ জুলাই মাহত পৰীক্ষা নহয় কিয়নো এই সময়ত বতৰৰ হালহলনি হয় তাৰপিছত মানৱ জাতিৰ কিছুবিলাক বেমাৰ আজাৰ দেখা দিয়ে সেইকাৰণে জুলাই মাহত পৰীক্ষা নহয় আৰু তাৰপিছত কথা যে অসমত বানপানী কেতিয়া হয় এইটো মই চৰকাৰক প্ৰশ্ন কৰিছোঁ যে অসমত জুলাই মাহত বানপানী হয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিদিনা ক'লে যে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে পৰীক্ষা হ'ব তেতিয়া ক'লে যে জুলাই মাহত বানপানী হয় সেইকাৰণে আগষ্ট মাহত পৰীক্ষা হ'ব তাৰ পিছদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে 15 জুলাইৰ পৰা তোমাৰ 20 জুলাইলৈকে পৰীক্ষা হ'ব 15 জুলাইৰ পৰা 20 জুলাইলৈকে যদি পৰীক্ষা হয় তেনেহ'লে বানপানীৰ সময়ত কি ছাত্ৰ ছাত্ৰীয়ে ঘৰ বাৰী নোহোৱাকৈ ৰাস্তাত গৈ কি পৰীক্ষা দিব নেকি সেইটো মোৰ কুৱেশ্যন আৰু ইয়াৰ উপৰি চৰকাৰে যেটো সিদ্ধান্ত লৈছে পৰীক্ষা যে হ'ব পৰীক্ষা হ'ব কৈছে যে 3টা ছাবজেক্টৰ হ'ব এইবিলাক নিউজ ভাইৰেল হৈ আছে তেওঁলোকে সঠিক এটা সিদ্ধান্ত কিয় নিদিয়ে আমিতো পৰীক্ষা দিব বিচাৰিছোঁ কিন্তু চৰকাৰে এইবিলাক খেলি মেলি দেখি আমি প্ৰতিবাদ কাৰ্যসূচী আমি হাতত লৈছোঁ এইটো আমি এতিয়া বিচাৰিছোঁ যে হয় পৰীক্ষা বাতিল কৰক নহ'লে আমাৰ দুদিন টাইম দিছোঁ দুদিনৰ হয় 24 ঘণ্টা টাইম দিছোঁ 24 ঘণ্টা সময়ত হয় পৰীক্ষা বাতিল কৰক নহ'লে এটা নিৰ্দিষ্ট সিদ্ধান্ত লওক যাতে সেই সিদ্ধান্তটো আৰু যাতে বেলেগ সিদ্ধান্ত নলয় ক্লাছ 10ৰ আছে আৰু ছেকেণ্ড ইয়াৰৰ আছে লগতে কলেজৰো ষ্টুডেণ্ট আছে।